নমস্কাৰ সকলোকে মোৰ অন্য এটি মিনি ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এইফালে তৰালিৰ লগত আছোঁগৈ দেই। সিহঁতৰ আজি নাম গোৱাইছে, ৰুটি পুৰি দিব, অকণমান সহায় কৰি দিবলৈ আহিলোঁ। আৰু মইতো সহায় কৰিছোঁ বাৰু। মোৰ লগত দেখিছেনে টিকলিজনী কেনেকৈ সহায় কৰি দিছে। মোতকৈ ধুনীয়াকৈ আটাখিনি একদম মানে বেলিব পাৰিছে আৰু একদম গোল গোলকৈ বেলিছে। সমানে একদম আৰম্ভণিৰ পৰা শেষৰলৈকে বেলি থাকিলে আৰু যেতিয়ালৈকে শেষ নহয় ৰুটিখিনি আটাখিনি আৰু তাকে বোলে আপোনালোকক দেখাওঁ। আৰু পাৰিছেনে নাই আপোনালোকে কমেণ্ট কৰি জনাবচোন। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে যেতিয়া দিওঁ তেতিয়া জল্দিকৈ পাই যায়। আৰু বিহু আপোনালোকৰ কেনেকুৱা চলিছে জনাবচোন। মই লং ভিডিঅ' দিব পৰাই নাই, শ্বৰ্ট ভিডিঅ'সমূহ দি আছোঁ আৰু লং ভিডিঅ'সমূহ এইফালে দি থৈছোঁ। কেইটামান এডিট চেডিট কৰোঁতে দেৰি হৈ যায় আৰু নেটৱৰ্কৰ বহুত প্ৰব্লেম। পথাৰতো যাব পৰা নাই নেটৱৰ্কৰ, মানে এতিয়া বৰষুণো দি আছে ন, বৰষুণ দিয়াৰ কাৰণেও দিব পৰা নাই আৰু লগ চগো বিচাৰি পোৱা নাই বিহুত সময়। আৰু তথাপি দিম বাৰু, পাবগৈ আপোনালোকে দুদিনৰ পাছত পাব নেকি, যি কি নহওক। আৰু এইফালে দেখিছেনে আটলছ ইমান ধুনীয়াকৈ লাগিছে।